মই এতিয়া নগাঁৱত আছো ডক্টৰলৈ আহিছিলো দেখাবৰ কাৰণে ৰিপৰ্ট দেখাবৰ কাৰণে আহিছিলো ডক্টৰ হিমোগ্লোবিন বহুত কম সেইটোৱে ক'লে ডক্টৰে সেইটো কাৰণে আহিছিলো এতিয়া খোৱা বোৱাটো ভালকৈ কৰিব দিছে মই মানে খোৱা বোৱাত মই এনেও বেয়া ভালকৈ খোৱা বোৱা নকৰোঁ সেইকাৰণে খাবলৈ মন নাযায় বিশেষকৈ সেইটো কথা দেখালোঁ ঔষধ দিলে আহি বহি আছোঁ মানুহজনে বজাৰ কৰি এয়া দেখিছে ডক্টৰৰ পৰা আহি ফাৰ্মত আহিলোঁ ফাৰ্মত মানুহজন আহিব নোৱাৰিলে সেইবাবে মই পোৱালি আহিছোঁ ভাত দিবৰ কাৰণে তেহেঁতক এয়া ভাত উলিয়াই আছে শান্তি দিয়া নাই এফালে গোটেইকেইটা আহি উৎপাত কৰি আছে খাবলৈ আনিছোঁ বুলি গম পাইছে কাৰণে দেখিছে কেনেকৈ আহি আছে কিবা এটা মৰম লাগিলে সেইকাৰণে মই ভিডিঅ' এটা বনালোঁ এয়া পোৱালিকেইটাও গম পাইছে খাবৰ কাৰণে ৰেডি কৰিছে বুলি উৎপাত কৰি আছে পোৱালিবোৰ দুভাগ কৰি থোৱা আছে এইখিনি অকণমান ডাঙৰ এয়া দেখিছে ওচৰ পাছেহি আহি পেলাই এইজনী অলপ বেমাৰী নিচিনা খাবলৈ দিছে অলপ এতিয়া মই খেদিব লগা হৈছে সিহঁতক ডাঙৰখিনিক সৰু দুটাক খাবলৈ দি লৈছে তাৰপিছতহে সিহঁতক দিব তেহেঁতো পাগলৰ দৰে হৈ গৈছে খাবলৈ লাগে তেহেঁতকো দেখিছে কিমান খেদি থাকিব লগা হৈছে তেহেঁতক এয়া পোৱালিকেইটাক দিলে দেখিছে পোৱালিবোৰ কেনেকুৱা উৎপাত কৰিছে সিহঁতেও ভোকত আছিলে বেচেৰাকেইটা অৱশ্যে দিয়া নাছিলে টাইম হ'ল সেইবাবে এনেদৰে খাইছে এইকেইটা অলপ বেছি সৰু এইকেইটা অকণমান ডাঙৰ দুভাগ কৰি থোৱা আছে পোৱালিখিনি পুৰা খোৱাত ব্যস্ত এটা ভাত নষ্ট নহয় কিন্তু গোটেইখিনি একদম পৰা ভাতকেইটাও ধুনীয়াকৈ খাই চাফা কৰি দিয়ে সেইবাবে ভাল লাগে কিবা এটা আৰু পোৱালি একদম খেদি আছে পুৰা এই দুজনী অকণ খাবলৈ নাপায় তেহেঁতৰ লগত একেলগে দিলে সেইবাবে তেহেঁতৰ তাইক দুইজনীক খাই ল'ব দিছে এইকেইটাই পুৰা খোৱাত ব্যস্ত গোটেইকেইটা বহুত ভাল লাগিছে কিবা এটা তেহেঁতক চাই পেলাই সেইবাবে ভিডিঅ' এটা বনাই থলোঁ সৰুকৈ দেখিছে হাই মই আজি ডক্টৰ তাত গৈছিলোঁ আৰু হিমোগ্লোবিনটো বহুত কম মই দেখাম বাৰু আপোনালোকক আৰু এতিয়া ৰাতি খাবৰ কাৰণে কি বনাইছোঁ তাকে অকণ চাবচোন দেই এয়া দেখিছে হিমোগ্লোবিনটো মোৰ কিমান কম থাকিব লাগে ইমান 11 পৰা 5 দেখিছে এয়া মোৰ আছে কিমান 6.8 ইমান কম মোৰ এয়া ঔষধ দিছে এয়া খাব লাগিব দিনে দুটাকে ভাত খোৱাৰ পাছত এয়া দুটাকে ঔষধ দিছে খাব লাগিব হাতটো কাটিলে এনেই তেজ নাই তাতে আকৌ হাত কাটি লৈছে তেজ ওলাইছে এইখন দেখিছে এইখন মোৰ একদম পিয়ৰ কটাৰী যিখনে মই একদম পুৰা পাচলি কাটি ভাল পাওঁ এইখন নহ'লে মই শেষ কাৰণ এইখন সৰু মোৰ জোখত ধুনীয়াকৈ হয় মই এইখন দিয়ে পাচলি কাটি থাকোঁ এই বস্তুটো কাটোতে পাতল হৈ গৈছে দেখিছে ধাৰ হৈ গৈছে সেইফালেহে কাটিছে এইপিনেদি কটা নাই কাটিছে মোক এইপিনেদি ভাতকেৰেলা কাটোতে বৰকৈ হেঁচি দিলোঁ এতিয়া কাটিলে আৰু গৰম কেনেকুৱা পৰিছে দেখিছে কিমান ঘামিছোঁ বহুত গৰম পৰিছে আজিতো বহুতেই গৰম আজি কালি এইকেইদিন পূৰা গৰম পৰি আছে গা ধুই অন্ত পোৱা নাই পূৰা গৰমত এতিয়া 9টা বাজিলেই ভাত খাবলৈ হৈছেহি আপোনালোকে থাকক মই এতিয়া ভাত খাবলৈ যোগাৰ কৰোঁ পানী চানী ভৰাওঁগৈ ভাত খাম এতিয়া বাই বাই এয়া দেখিছে এতিয়া ৰাতিৰ মোৰ দালি এয়া পনীৰ মই নিজে বনোৱা ঘৰতে বনাইছিলোঁ তাকে পনীৰকণ আছিলে তাকে বনাই পেলালোঁ পনীৰ দালি আৰু এয়া ভাতকেৰেলা আলু ভাজি এতিয়া ৰাতি খাম